হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? মোৰ নাম বিজয়। মই আহিছোঁ এটা নতুন এক্সপেৰিমেণ্ট লৈ। আপুনি সচৰাচৰ দেখি আহিছে যে ব্লুটুথ স্পীকাৰ হয়, ব্লুটুথ স্পীকাৰ। আমি সদায় প্ৰায়ে ব্লুটুথ স্পীকাৰ বজাওঁ, সকলো মানুহৰ ঘৰতে থাকে ব্লুটুথ স্পীকাৰ, সকলোৱে ইউজ কৰে। কিন্তু গাইজ আপোনালোকে কেতিয়াবা এইটো বস্তু ভাবি চাইছে যে ব্লুটুথ স্পীকাৰ বস্তুটোৰ কি পানীৰ তলত ব্লুটুথে কাম কৰিব পাৰে নেকি? ব্লুটুথ বস্তুটো পানীৰ তলতো সি সমানে ধৰি ৰাখিব পাৰিবনে কানেকশ্যনটো, নে সি এৰি দিব কানেকশ্যন? তাকে কি হয় কি নহয় আগতে কৰি চাব লাগিব, কৰি চালে বস্তুটো গম পোৱা যাব। তো আজি সেই টপিকটোলৈ ওলাইছোঁ। ব্লুটুথ স্পীকাৰ কানেকশ্যন কৰি গান বজাই আমি পানীৰ তলত তাক সোমোৱাই দিম, তাৰপিছত চাম কি ব্লুটুথ কানেকশ্যন সি ধৰি ৰাখিব পাৰিবনে নোৱাৰে। আৰু এটা ইণ্টাৰেষ্টিং কথা যে পানীৰ তলত মিউজিক বস্তুটো কেনেকুৱা হয়। আজি নৰ্মেলতে শুনি থাকোঁতে সাধাৰণতে ধুনীয়াকৈ বাজি থাকে, কিন্তু পানীৰ তলত যেতিয়া আমি বস্তুটো সোমাই দিম সেই মিউজিকটো কেনেকৈ বাজিব। তো এই দুটা এক্সপেৰিমেণ্ট একেলগে হৈ যাব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এই এক্সপেৰিমেণ্টটো কৰাৰ কাৰণে আমাক দৰকাৰ হ'ব এটা পানীৰ বটল য'ত পানী থাকিব। 2 নম্বৰতে আমাক দৰকাৰ হ'ব ব্লুটুথ স্পীকাৰটো। 3 নম্বৰত দৰকাৰ হ'ব ব্লুটুথ স্পীকাৰটো, যিহেতু প্লাষ্টিক মেটেৰিয়েল আৰু ইমান লাইট ৱেইট আছে, পানীত ভালকৈ বস্তুটো ডুব নাযাব, তাক ৱেইট দিবৰ কাৰণে 1 পোৱামান ৱেইট আছে মোৰ লগত। ব্লুটুথ স্পীকাৰটোক বজাবৰ কাৰণে এটা মোবাইল, আৰু ব্লুটুথ স্পীকাৰটো যিহেতু ৱাটাৰপ্ৰুফ নহয়, সেইবাবে আমি ৱাটাৰপ্ৰুফ কৰিবৰ কাৰণে এটা কেৰি বেগত আমি বস্তুটো ভালকৈ পেক কৰি দিম, তাৰপিছত আমি পানীৰ ভিতৰত সোমাম। তো আহক আগতে ব্লুটুথ স্পীকাৰটোক আমি কেৰি বেগৰ সৈতে ভালকৈ পেক কৰি লওঁ, যাতে ইয়াত পানী সোমাব নোৱাৰে। তো আগতে এই বস্তুটো বান্ধি লওঁ। তো গাইজ, আমি ব্লুটুথ স্পীকাৰটোক পলিথিন দি ভালকৈ কভাৰ কৰি ল'লোঁ, আৰু পানী নোসোমাবৰ কাৰণে আমি ৰাবাৰ দি পেলাই ভালকৈ ইয়াক পূৰা টাইটকৈ বান্ধি ল'লোঁ। তো গাইজ, আমি এতিয়া এই বস্তুটোক অলপ ৱেইটটো বঢ়োৱাৰ কাৰণে আমি যোনখিনি ৱেইট আনিছোঁ, তো ৱেইটখিনিৰ সৈতে এইটো বস্তুক ভালকৈ এটাচ কৰি লওঁ। তো গাইজ, ব্লুটুথ স্পীকাৰৰ লগত আমি ৱেইটখিনি বান্ধি দিলোঁ। তো বলক এতিয়া ইয়াক পানীৰ ভিতৰত সোমোৱাওঁ আৰু চাওঁ যে ব্লুটুথ কানেকশ্যন পায় নে নাপায়, আৰু বক্স বাজে নে নাবাজে। তো বলক ইয়াক পানীৰ ভিতৰত সোমোৱাই লওঁ। তো গাইজ, আমি বটল ল'লোঁ, আমাৰ ব্লুটুথ স্পীকাৰ ল'লোঁ, গোটেইখিনি বস্তু ল'লোঁ। তো আমি ইয়াত সোমোৱাৰ আগতে ব্লুটুথ স্পীকাৰটো আমি গানটো প্লে' কৰি লওঁ, আৰু ডাইৰেক্ট ইয়াত এতিয়া সোমাই দিম। তো আহক চাওঁ কি হয়। এতিয়া সোমাই দিছোঁ। শুনা পাইছে, চাউণ্ডটো কমি গৈছে লাহে লাহে। মই কিন্তু পানীৰ তলত বস্তুটো সোমোৱাই দিছোঁ, এই চাউণ্ড পূৰা কমি গৈছে, পূৰা পানীৰ তলত সোমোৱাই দিলোঁ। এই চাওক, আঙুলি দি মই এইবাৰ ভৰাই থৈছোঁ, পানীৰ পূৰা ভিতৰত আছে, পানীৰ পূৰা তলত আছে। আপুনি দেখা পাইছে, পানীৰ পূৰা তলত পঠিয়াই দিছোঁ মই ইয়াক। এয়া চাওক, পানীৰ পূৰা তলত আছে, চাউণ্ড একদম মিহি মিহি আছে। আপুনি হয়তো শুনা পোৱা নাই, মই আপোনাক শুনাব চেষ্টা কৰি আছোঁ। একদম শুনা পাইছে? এয়া মই ইয়াক পূৰা ভিতৰত সোমোৱাই দি আছোঁ। তবু কানেকশ্যন বাজি আছে, কিন্তু আচৰিত যে পানীৰ তলত বক্স পূৰা সোমাই গ'ল। এটা শুনা পাইছে, মিহি মিহি গান এটা বাজি আছে। এইটো পানীৰ তলতো ব্লুটুথে কোনো প্ৰব্লেম দিয়া নাই, ধুনীয়াকৈ কানেকশ্যন হৈ আছে, ই বাজিও আছে ধুনীয়াকৈ। ব্লুটুথে পানীৰ মাজতো কাম কৰে, তেওঁ কোনো বাধা হিচাপে আহিব নোৱাৰে পানী। ব্লুটুথ ধুনীয়াকৈ কাম কৰি থাকে ইয়াৰ মাজত, আৰু পানীৰ তলত গানো বাজে, কিন্তু তাৰ চাউণ্ডৰ কোৱালিটিটো অলপ খালি কমি যায়, কিন্তু বাকী সকলোবিলাক ঠিকে থাকে, ইয়াত কোনো প্ৰব্লেম নহয়, ধুনীয়াকৈ বাজে। তো বক্সটো আমি পানীৰ তলৰ পৰা এতিয়া উলিয়াই আছোঁ। উলিওৱাৰ লগে লগে চাউণ্ড বাঢ়ি গৈছে, সোমোৱাই দিলোঁ, চাউণ্ডটো কমি গৈছে, কিন্তু বাজি আছে, ব্লুটুথেও ঠিকেই কাম কৰি আছে। আমি উলিয়াই দিলোঁ। এতিয়া পূৰা চাউণ্ড বাঢ়ি গৈছে, পানীৰ তলত পূৰা ঘূৰি কৰি আহিছে, বক্স পূৰা ধুনীয়াকৈ কাম কৰিছে। আমি দেখিলোঁ
পানীৰ তলতো ব্লুটুথ স্পীকাৰ ধুনীয়াকৈ কাম কৰে, কোনো প্ৰব্লেম নহয়, গানো বাজে কিন্তু চাউণ্ডটো কমি যায় কিন্তু বাজে। আৰু ব্লুটুথৰ কানেকশ্যনৰ মাজত কোনো অন্তৰ একো নাই, একো ডিফাৰেঞ্চ নাই, ধুনীয়াকৈ সি কানেকশ্যন কৰে। মোৰ মতে এইটো পানী যিমানেই গভীৰ নহওক সি কানেকশ্যন কৰিব, কিন্তু এটা ৰেঞ্জ যিমানখিনিলৈকে সি কভাৰ কৰে সিমানখিনি গভীৰলৈকে সি কাম কৰিব। তাতকৈ বেছি গভীৰ হৈ গ'লে ছাপ'জ সি কানেকশ্যন এৰি দিব পাৰে, কিন্তু আমি ট্ৰাই কৰি চাম এবাৰ ইয়াক বেছিকৈ পানী বহুত দকৈ আমি ইয়াত সোমোৱাই পেলাই আমি এবাৰ ট্ৰাই কৰি পেলাই চাম সি সঁচাই কাম কৰিব পাৰে কি নোৱাৰে। ফ্ৰেণ্ডছ, আগত যদি ভিডিঅ'টো চাই ভাল পালে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তো লগ পাম আৰু এটা অন্য এক্সপেৰিমেণ্ট লৈ। তো এতিয়াৰ কাৰণে বাই।